নমস্কাৰ। বহুত দুখ লগা কথা, কাৰণ আমাৰ জুবিন দাদা আমাৰ মাজত নাই। আমাৰ মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গদেৱৰ আত্মাৰ সদগতি কামনাৰে প্ৰাৰ্থনা জনালোঁ। আমাৰ দগাঁও বজাৰ আৰু এৰাবাৰী বজাৰৰ যিকোনো মানুহেই নিজৰ দোকান বন্ধ ৰাখিছে জুবিন দাদাৰ শ্ৰদ্ধাঞ্জলি উপলক্ষে। আপোনালোকক দেখাই দিম। এয়া হ'ল এৰাবাৰী বজাৰ। এৰাবাৰীবাসীয়ে সম্পূৰ্ণভাৱে বন্ধ ৰাখিছে। দগাঁও ৰোজ মাৰ্কেট। এৰাবাৰী বজাৰটো একেবাৰে নিস্তব্ধ হৈ আছে। কোনো হুলস্থুল নাই, গাড়ী মটৰ নাই, মানুহৰ কোনো সমাগম নাই, চব বন্ধ আছে। দোকান পোহাৰ চব বন্ধ, কোনেও খোলা নাই। মানুহে সময়মতে নামাজ পঢ়ি আছে আৰু ঘৰত গুচি গৈ আছে। অলি গলিতে সব দোকান পোহার বন্ধ আছে।